আকাশখন মেঘে ঢাকি ধৰাৰ কাৰণে সোনকালে আন্ধাৰ হ'লনে নে অম্বিকা তোমাৰহে সময় কাৰণে নোহোৱা হৈছে আচৰিত কথা তুমি চাকি জ্বলোৱা নাই কিয় চাকিটো জ্বলাই দিওঁ নেকি এই বিলু মিয়ালৈ অহাত আচৰিত হ'বলগীয়া কোনো কথা নাই মই এইখন ঘৰলৈ অহাটো মল্লিকাই সহ্য কৰিব নোৱাৰে মই জানো অম্বিকা মল্লিকা বৰ সৰল ছোৱালী কবিতা আৰু জীৱন বোধৰ বিষয়ে তাই একো নেজানে মই এইখন ঘৰলৈ অহাটো তাই নিবিচাৰে কিয়নো সেইটো কালিদাসে নিবিচাৰে আৰু কালিদাসে নিবিচাৰে কিয় কাৰণ সি তাৰ হৃদয়ৰ সত্যবোৰৰ প্ৰতিবিম্ব মোৰ দুচকুত দেখা পায় তাৰ খেলি মেলি লাগি যায় কিন্তু তুমিতো জানাই মোৰ একমাত্ৰ দুখটো হ'ল মই যি ভাবো স্পষ্টকৈ কৈ দিম আজি তোমাৰ মনটো বৰ বেয়া হৈ আছে যেন লাগিছে আৰু তোমাৰনো কোনটো সময়ত মন বেয়া লাগি নাথাকে অম্বিকা তোমাৰ গোটেই জীৱনটোৱেই কষ্ট ইতিহাস আগতকৈ তুমি অলপ ক্ষীণাইছা শুনিছো বোলে কালিদাস উজ্জয়িনীলৈ যাব হেনো ৰজা ঘৰৰ পৰা তেওঁক সন্মান জনোৱা হ'ব কালিদাস ৰাজকবি হৈ উজ্জয়িনীত থাকিব মই ভাবো কালিদাস যোৱাৰ আগতেই তাৰ লগত মল্লিকাৰ বিয়াখন হৈ যোৱাটো ভাল তুমি চাগে এই বিষয়ে ভাবি থৈছা তুমি মল্লিকাৰ মা আৰু তুমি এই বিষয়ে ভাবিব নোখোজা আচৰিত কথা কালিদাস উজ্জয়িনীলৈ যাবগৈ আৰু মল্লিকা যাৰ কাৰণে গোটেই গাঁওখনত অপবাদ দৰ্শিবলৈ পালে তাই ইয়াতে পৰি থাকিব কিয় অম্বিকা কিয় ইয়াৰ কাৰণে তুমি অত দুখ কষ্ট সহ্য কৰিলা নেকি তোমালোকৰ পৰা দূৰে দূৰে থকা মানুহেও যোৱা কেইটামান বছৰ তোমালোকে কেনেদৰে কটাইছা জানে সময়ে তোমাৰ মন শৰীৰ আত্মাৰ অৱস্থা কাহিল কৰি পেলালে হে মল্লিকাই একো বস্তুৰে অভাৱ নেপাওক বুলি তুমি নিজকে তিল তিলকৈ জ্বলাই মাৰিছা আৰু আজি তাইৰ আগত গোটেই জীৱনৰ আটাইতকৈ ডাঙৰ অভাৱৰ প্ৰশ্ন আহি পৰিছে তুমি একো নেভাবো বুলি কৈছা আৰু এইখিনি সময়ত মই তোমাৰ লগত থকাটো দৰকাৰী কথা বুলি ভাবো পিছে এইখিনি কথা মই তোমাক নহয় তেওঁকহে ক'বলৈ আহিছিল মই ভাবো মল্লিকাৰ প্ৰতি তেওঁ এলৈ আহিব মই আকৌ মল্লিকা জগদম্বা মন্দিৰৰ ফালে যোৱা দেখি আহিছো ইয়াতে ৰৈ থাকিলে লগ পাম কিজানি